নমস্কাৰ ভাইটি ভণ্টিসকল, বেটাৰ মাইণ্ড টিউটৰিয়েল ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনালোঁ। মই বহুপদৰ দ্বিতীয়টো ভিডিঅ'ত বা তৃতীয়টো ভিডিঅ'ত মই এটা ভুল কৰিছোঁ, হয়। তো সেই ভুলটো মই কি কৰিছোঁ মই তোমালোকক কৈ আছোঁ। মই অধিবৃত্তত ঠাইত যিটো মই পেৰাবোলা কৈ আছিলোঁ তো অধিবৃত্তত ঠাইত মই এইটো অতিভুজ বুলি মেনশ্যন কৰিছিলোঁ তোমালোকক। তাৰ ভিতৰত মই কৈছোঁ যে দ্বিঘাত বহুপদ এটাৰ আমাৰ আকৃতিটো কেনেকুৱা ধৰণৰ হয় যে অতিভুজ। কি বুলি কোৱা হয়? অতিভুজ। ইয়াক কোৱা হয় ইংলিছত পেৰাবোলা। ইংলিছত কি বুলি কোৱা হয়? পেৰাবোলা, হয়। সেইটো মোৰ ভুল হৈছে, তাৰ কাৰণে মোক ক্ষমা কৰি দিবা আৰু আমি নেক্সট ভিডিঅ'টোলৈ তোমালোকৰ আগবাঢ়োঁ, ঠিক আছে। তো মই লাষ্ট ভিডিঅ'ত তোমালোকক মই কৈছিলোঁ যে লাষ্ট ভিডিঅ'ত মই তোমালোকক পঢ়াইছিলোঁ যে আমাৰ সহগ আৰু যিটো আমাৰ কি আছিলে কোৱা শূন্যৰ আমি সম্পৰ্কৰ বিষয়ে আমি পঢ়ি আছিলোঁ, হয়। তো লাষ্ট ভিডিঅ'ত মই তোমালোকক কেইটামান উদাহৰণ কৰি দিছিলোঁ, তোমালোকৰ যিটো বুকৰ আছিলে বুকৰ উদাহৰণখিনি মই কৰি দিছিলোঁ। আজি তোমালোকৰ কিতাপখনৰ আমি অনুশীলনীলৈ আমি আগবাঢ়োঁ, ঠিক আছে। তো অনুশীলনীৰ মই যিকেইটা কুৱেশ্যন তোমালোকে অলপ টান পাব পাৰা সেইকেইটা কুৱেশ্যনে মই তোমালোকৰ কাৰণে লৈ আহিম। বাকী যিকেইটা ইজি হয় সেইকেইটা তোমালোকে ট্ৰাই কৰিবা। যদি কৰিব নোৱাৰা মোৰ কোনোবা এটা ভিডিঅ'ত মোৰ নাম্বাৰটো মেনশ্যন কৰাই আছে, নহ'লে তোমাৰ কি থাকিব ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম। নোৱাৰিলে মোক হোৱাটছএপ কৰি দিবা, মই তোমালোকক ধুনীয়াকৈ কৰি বুজাই দিম, ঠিক আছে। ক্লিয়াৰ হৈছে? অ'কে, আজি আমি অনুশীলনীৰ 2.2 আমি 1ৰ পৰা কেইটামান কুৱেশ্যন ল'ম, নাম্বাৰ 2ৰ পৰা আমি কেইটামান কুৱেশ্যন ল'ম, এণ্ড নাম্বাৰ 3ৰ পৰা আমি কি ল'ম কেইটামান কুৱেশ্যন ল'ম, ঠিক আছে। তো যিটো 1 নম্বৰ কুৱেশ্যন আছে, 1 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে ভালকৈ শুনিবা। তোমালোকৰ বুকত আছে পৃষ্ঠা নাম্বাৰ তোমাৰ 59, ঠিক আছে। 59 নম্বৰ পৃষ্ঠাটো তোমালোকে চাই ল'বা। তলৰ দ্বিঘাত বহুপদৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তো সম্পৰ্কবোৰ আমাৰ কি হৈছে আমাক পৰীক্ষা কৰিব দিছে বা আমাক কি কৰিব দিছে সত্যাপন আমাক কৰিব দিছে। তো প্ৰথম আমি কি কৰিব লাগিব যে যিটো বহুপদ দিয়া আছে বহুপদটোৰ আমি কি উলাই ল'ব লাগিব শূন্যটো আমি নিৰ্ণয় কৰি ল'ব লাগিব। তাৰপিছত যেতিয়া আমি শূন্যটো নিৰ্ণয় কৰি ল'ম, শূন্যটো নিৰ্ণয় কৰাৰ পিছত আমি কি কৰিম যে সেই শূন্যকেইটাৰ যিটো সম্পৰ্ক আছিলে, যদি দ্বিঘাত বহুপদ হয় তো দ্বিঘাত বহুপদৰ আমাৰ যিটো আমাৰ সম্পৰ্ক আছিলে সম্পৰ্ককেইটা আমাৰ এটা সত্যাপন সত্য হৈছে নে নাই আমি সেইটো আমি কি কৰিম পৰীক্ষা কৰিম, ঠিক আছে। তো এটা কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তোমালোকৰ কুৱেশ্যন নম্বৰ 1ৰ আমাৰ কি হৈছে কুৱেশ্যন নম্বৰ ৰোমান নম্বৰ 1টো আমি আগবাঢ়িছোঁ। চাবা ৰোমান নম্বৰ 1ত কি কৈছে চাবা, বহুপদটো তোমালোকক দিয়া আছে। যিহেতু বহুপদ হয় বহুপদটো আমি কেনেকৈ লিখোঁ px ইকুৱেলছ টু আমাৰ কি হৈ যাব x² মাইনাছ 2x মাইনাছ 8, ঠিক আছে। কি দিয়া আছে px ইকুৱেলছ টু x² মাইনাছ 2x মাইনাছ কি হৈছে 8 দিয়া আছে, হয়। যেতিয়া মই তোমালোকক কৈছিলোঁ যে আকৌ মই তোমালোকক বাৰে বাৰে ৰিপিট কৰিছোঁ কাৰণ তোমালোকে পাহৰিব পাৰা, হয়। তো কৈছিলোঁ যে মই তোমালোকক যে আমি শূন্যটো কেনেকৈ নিৰ্ণয় কৰিম, আমি পলিনমিয়েলৰ যিটো ভেলু আছে যিটো মান আছে মানটো আমি কি কৰি দিম শূন্য কৰি দিম, ঠিক আছে। তো এতিয়া আমি কি কৰিম চোৱা, আমি কি কৰিম যিটো px আছে পলিনমিয়েলৰ ভেলুটো আমি কি কৰিম শূন্য কৰি দিম আমাৰ ইয়াতে কি হ'ব চোৱা x² মাইনাছ 2x মাইনাছ 8 ইকুৱেলছ টু আমাৰ কি হৈ গ'ল 0 হৈ গ'ল। x² মাইনাছ 2x কাৰণ পলিনমিয়েলৰ মানটো কি দিয়া আছিলে x² মাইনাছ 2x মাইনাছ 8 ইকুৱেলছ টু আমাৰ কি হৈ যাব 0 হৈ গ'ল, হয়। ইয়াৰ পিছত আমি কি কৰিম উৎপাদীকৰণ, তাক ইংলিছত কি বুলি কোৱা হয় মিডিল টাৰ্ম স্প্লিটিং কৰিম, ঠিক আছে। আমি কি কৰিম উৎপাদীকৰণ পদ্ধতিৰে আমি ইয়াৰে কি কৰিম উৎপাদক বা আমি শূন্যটো আমি নিৰ্ণয় কৰিম। চাবা প্ৰথমতে কি কৰিছিলোঁ উৎপাদীকৰণ পদ্ধতিত মই বাৰে বাৰে তোমালোকক এইকাৰণে ক'ব বিচাৰি আছোঁ যাতে তোমালোকে পাহৰি নোযোৱা বস্তুটো। এটা 1 আছে, ইয়াতে কি আছে 8 আছে, দুইটা আমাৰ কি কৰিবা পূৰণ কৰিবা। এতিয়া কি হ'ব দ্বাৰা ছাইডৰটো ঠিকে আছে, ছাইডৰ ভিতৰত আহি আছে ঠিকে 8, ঠিক আছে। যদি 8 হয় 8ৰ আমাৰ কি ওলাব লাগে আমি উৎপাদকবোৰ আমি উলিয়াব লাগে। 8ৰ আমাৰ ফেক্টৰবোৰ কি কি হ'ব তোমালোকে চাবা 2 পূৰণ 4 2 4 গুণ 8, হয়। এটাতো আমি অলৰেডি পাইছোঁ 1 পূৰণ কি হ'ব 8 হ'ব। আৰু আমাৰ উৎপাদক হ'ব পাৰে নেকি, আৰু কিবা আমাৰ উৎপাদক বা আৰু আমাৰ কিবা ফেক্টৰ হ'ব পাৰে নেকি, আৰু আমাৰ ফেক্টৰ হ'ব নোৱাৰে, ঠিক আছে। অভিয়াছলি নোৱাৰে, নোৱাৰে, ঠিক আছে। তো এতিয়া আমি এই দুটা ফেক্টৰৰ এটা আমাৰ কি আহিলে 2 পূৰণ 4, এটা আমাৰ কি 1 পূৰণ কি আহিলে 8 আহিলে। তো এই দুটা ফেক্টৰৰ আমি কোনটো ল'ব লাগিব যিটো ফেক্টৰৰ দ্বাৰা আমি কি পাওঁ ইয়াতে আমাৰ ভেলুটো আমাৰ যিটো ভেলু আছে এই মাজৰ ভেলুটো আমাৰ কি হৈ গ'ল 2
পাওঁ হয় না নহয় তো 2 পাব লাগিলে আমি কোনটো ফেক্টৰ কনসিডাৰ কৰিম ক 2 পূৰণ আমি কি কৰিম 4 কনসিডাৰ কৰিম তাতে কি হ'ব ক x স্কয়াৰ 2 ঠাইত মই কি লিখিম ক 4 বিয়োগ 2 x ইফালে কি হ'ব বিয়োগ 8 ইকুৱেলছ আমাৰ কি হৈ যাব ক 0 হৈ যাব ঠিক আছে বুজি পাইছা এখিনিলে হয় তাৰ পিছত আমি ইয়াক কি কৰি দিম ক এক কি কৰি দিম স্প্লিট কৰি দিম হয় তো x স্কয়াৰ ইফালে কি হ'ব ক 4 * x - 4x - - কি হ'ব +2x - 8 ইকুৱেলছ আমাৰ কি হৈ যাব ক 0 হৈ যাব হয় তো ইয়াৰ পৰা x তো আমি কমন ললো x - কি হৈ যাব 4 হৈ যাব +2 কমন ললো x - কি হৈ যাব 4 ইকুৱেলছ আমাৰ কি হ'ব ক 0 হৈ যাব ঠিক আছে তো ইয়াৰ পৰা x - 4 আৰু x - 4 আমি কি ল'ব পাৰো ক কমন ল'ব পাৰো তো x - 4 টো আমি কি ললো ক কমন লৈ ললো আৰু ইয়াতে কি হ'ব ক x + 2 আমাৰ কি হৈ গ'ল ক এইটো আমাৰ 0 হৈ গ'ল বুজি পাইছা এখিনিলে তো ইয়াৰে আমি দুটা কি পালো ক আমি উৎপাদক পালো তো এটা উৎপাদকটো আমাৰ কিনেকে ধৰণে আমি ইয়াৰ পৰা আমি কি উলাব লাগে 0 উলাব লাগে এখিনি তোমালোকে এটা স্ক্ৰিনশ্বট লৈ লবা ঠিক আছে তো এতিয়া চাবা আমি ইয়াৰে কেনেকে 0 গিটা আমি উলিয়াম এখিনি মই মুছি দিছো দেই তো এতিয়া চাবা আমাৰ কি হ'ব চাবা এতিয়া আমাৰ কি হ'ব পাৰে চোৱা এতিয়া হয়তো আমাৰ কি হ'ব পাৰে ক x - 4 = 0 হ'ব পাৰে নাইবা আমাৰ কি হ'ব পাৰে ক নাইবা আমাৰ কি হ'ব পাৰে ক যে x + 2 আমাৰ কি হ'ব পাৰে ক 0 হ'ব পাৰে হয় তো ইয়াৰ পৰা x = আমাৰ কি হ'ব ক 4 হয় ইয়াৰ পৰা আমাৰ কি হ'ব ক x = -2 হৈ গ'ল তো ইয়াৰ পৰা আমি 0 গিটা পালো যে x = যেটো আমাক বহুপদ দিয়া আছিল সেই বহুপদটোৰ আমি 0 কি পালো ক এটা পালো 4 এটা পালো ক বিয়োগ 2 ঠিক আছে হয় এতিয়া আমাৰ কামটো হল যেতিয়া আমি 0 গিটা নিৰ্ণয় কৰিলো এতিয়া আমি কি কৰিব লাগে যেটো আমাৰ সহগ আৰু 0ৰ কি আছিল সম্পৰ্ক আছিল সেই সম্পৰ্কটো আমি কি কৰিব লাগে ক সত্যাপনটো আমি নিৰূপণ কৰিব লাগে ঠিক আছে তো সত্যাপনটো নিৰূপণ কৰিবলৈ লাগিলে তোমালোকক মই যোৱা ভিডিঅত মই বাৰে বাৰে কৈ আহি আছিল যে আমাৰ কি আছিল কোৱা দুটা আমাৰ কি আছিল ৰিলেচন দুটা কি আছিল আমাৰ সম্পৰ্ক দুটা কি আছিল ত্ৰিঘাত বহুপদৰ তোমালোকে চোৱা যদি আগৰ নোটটো উঠাই লবা যদি মই পাহৰি গৈছা নোটটো লৈ লবা যে কি আছিল প্ৰথমটো 0 দুটাৰ সমষ্টি 0 দুটাৰ প্ৰথমটো কি আছিল কোৱা 0 দুটাৰ সমষ্টি 0 দুটাৰ সমষ্টি আমাৰ কি হ'ব পাৰে সবা ভালকে শুনিবা 0 দুটা আমাৰ কি আছিল কোৱা সমষ্টি তো 0 দুটা আমাৰ কি হয় সবা এটা পালো আমাৰ 4 যোগ বিয়োগ 2 এটা 4 আছিল তা বিয়োগ 2 আছিল হয় 0 দুটাৰ সমষ্টি কি প্লাসে মাইনাসে মাইনাস হৈ যাব 2 হৈ যাব আমাৰ কি পালো ক 2 পালো ওকে হয় আমি কি পালো ক 2 পালো আৰু বহুপদটো আমাৰ কি আছিল মই আকৌ কাখত লিখিছো বহুপদটো আমাৰ কি আছিল যে x² - 2x x² - 2x মাইনাস কি আছিল কোৱা 8 আছিল x² - 2x মাইনাস 8 আছিল ইয়াৰ পৰা আমি ক'ব পাৰো যে কি ক'ব পাৰো যে স্যাৰ a = আমাৰ কি হ'ব 1 হ'ব স্যাৰ b = বিয়োগ 2 হ'ব স্যাৰ c = আমাৰ কি হ'ব ক বিয়োগ কি হৈ যাব ক 8 হৈ যাব বুজি পাইছা এখিনিলে বুজি পাইছা এখিনিলে হয় তো ঠিক তেনেদৰে আমি 2 টো এই যেটো 2 আছিল 2 টো আমি এনেকৈ লিখিব পাৰো নে বিয়োগ 2 বাই আমাৰ কি হ'ব ক 1 লিখিব পাৰিম নে নৰিম চোৱা মাইনাসে মাইনাসে প্লাস হৈ যাব 2/1 2 হৰণ 1 তো আমাৰ কি হৈ যাব ক 2 হৈ যাব বুজি পাইছা হয় তো ইয়াৰ পৰা আমি এটো কি লিখিব পাৰো ক -b/a আৰু মই তোমালোকক প্ৰথম সম্পৰ্কটোৱে কৈছিলো যে আলফা প্লাস বিটা 0 দুটাৰ সমষ্টি আমাৰ কি হ'ব ক -b/a -b টো আমাৰ কি আছিল কোৱা x ৰ সহগ আৰু এফালে কি আছিল কোৱা a টো আমাৰ কি আছিল কোৱা x² ৰ আমাৰ সহগ তো প্ৰথম সম্পৰ্কটো আমি কি কৰো ক সত্যাপন নিৰূপণ কৰিলো সত্যাপনটো আমি দেখালো নাম্বাৰ 2 নম্বৰ যেটো আমাৰ আছে 2 নম্বৰটো আমি পঢ়িম চাবা 2 নম্বৰটো আমাৰ কি আছিল কোৱা 0 দুটাৰ গুণফল তোমাৰ মই লিখি নাথাকো মই ডাইৰেক্ট এটা লিখিছো আলফা ইনটু বিটা 0 দুটা আলফা ইনটু বিটা সাপোজ আলফাৰ ভ্যালুটো আমাৰ কি হল কোৱা আলফাৰ ভ্যালুটো আমাৰ কি হ'ব কোৱা 4 হ'ব হয় আৰু এটো আমাৰ কি হ'ব বিয়োগ 2 হ'ব তো ইফালে কি মান হ'ব বিয়োগ 8 হৈ গ'ল আৰু বিয়োগ 8 টো এনেকা লিখিব পাৰো বিয়োগ 8 বাই কি হ'ব কোৱা 1 হৈ গ'ল তো এটা বিয়োগ 8 তে আমি কি লিখিব পাৰো কোৱা c/a কি লিখিলো কোৱা c/a আৰু 2 নম্বৰ দ্বিতীয় সম্পৰ্কটো আমি কি কৰিলো সত্যাপন সত্য যে হয় আমি দেখালো ক্লিয়াৰ হৈছে কথাখিনি হয় তো এই ধৰণে আমি কি কৰিব পাৰো ক বহুপদ এটাৰ 0 নিৰ্ণয় কৰি তাৰ সহগ আৰু আমি কি 0ৰ সম্পৰ্ক দেখুৱাব পাৰো ঠিক আছে তো তোমালোকে এটা স্ক্ৰিনশ্বট লৈ লবা বা পজ কৰি ভিডিওটো পজ কৰি তোমালোকে কি কৰিবা নোটটো লিখি লবা ঠিক আছে ওকে তো এইবাৰ আমি বেলেগ এটা কোৱেশ্চনলৈ আগবাঢ়ো যদি ভাল পাইছা ভিডিওটো আমাক লাইক কৰি উৎসাহ দিবা ঠিক আছে এটা চাবা ओके नंबर 3 नंबर 3 तो ललो क्यों सब मैं कै 3 तो दिया আছে 6x²
minus 3 minus 7x 6x square minus 3 minus 7x তো এইটো আমি উৎপাদীকৰণ কৰাৰ আগতে ইয়াক আমি কি কৰিব লাগিব কোৱা ধুনিয়াকে সজাই লিখি ল'ব লাগিব তো সজাই আমি কেনেকৈ লিখিম কোৱা x স্কয়াৰ এটো কি হ'ব কোৱা minus 7x এটো কি হ'ব কোৱা minus কি হ'ব কোৱা 3 হৈ যাব হয় তো px তোমাৰ কি হ'ল কোৱা এইটো হৈ গ'ল এটা px তো আমি কি কৰিম কোৱা শূন্য কৰি দিম কাৰণ আমি তাৰ কি উলাব লাগে শূন্য উলিয়াব লাগে প্ৰথমতে তো শূন্য উলিয়াব লাগিলে 6x স্কয়াৰ minus 7x minus 3 তোমাৰ কি হৈ যাব 0 হৈ গ'ল হয় তো ইয়াৰ পৰা এগেইন উৎপাদীকৰণ কৰিম মই ডাইৰেক্ট কৰিম বাৰে বাৰে কৈ নাথাকো আৰু 6 ইনটু কিমান হ'ব 3 কিমান হ'ব 18 হ'ব তো 18 তো যদি আমি ভাঙো কি হ'ব পাৰে ক এটা তো 6 ইনটু 3 হৈয়ে গ'ল নেক্সট আমাৰ কি হ'ব পাৰে ক 2 ইনটু কি হ'ব পাৰে 9 হ'ব পাৰে আৰু হ'ব পাৰে নেকি হয় তো আমি 7 বনাব লাগে পায়ে গ'লো চোৱা 9 ৰ পৰা 2 টো যদি আমি মাইনাস কৰি দিও 7 পায়ে গ'লো নাই পায়ে গ'লো তো 6x স্কয়াৰ এটো কি হ'ব minus 9 minus কি হ'ব 2 হৈ গ'ল এটো কি হ'ব x এটো minus 3 0 হৈ গ'ল হয় তো ইয়াৰ পৰা 6x স্কয়াৰ minus 9x minus কি হ'ব plus 2x minus 3 0 হৈ গ'ল তো ইয়াৰ পৰা 3x যদি আমি কমন লও ইয়াতে কি থাকিলে ক 2x চাবা 3 2 কি হ'ব 6x into x তো মিলি আছে স্যাৰ হয় তো ইয়াৰ পৰা তুমি চাবা 9x ঠিক আছে 9x তোমাৰ 9x ৰ পৰা 3x কমন ললে কি থাকিব ক ইয়াতে আমাৰ কি থাকিলে ক 3 থাকিলে 3 3 যা কি হ'ব ক 9 তো 3 3 পূৰণ 3 ইংলিশত আহি যায় 3 পূৰণ 3 কি হ'ব ক 9 হৈ গ'ল তো 9x হৈ গ'ল আৰু এবেল 9x তে বাহিৰত আহি গ'ল ইয়াতে আমি কি লম ক একো কমন নাহিলে 1 কমন লম 2x minus 3 তোমাৰ কি হৈ গ'ল ক 0 হৈ গ'ল বুজি পাইছা হয় তো যদি বুজি পাইছা তোমালোকক মোক কবা যে 2x minus 3 দুইটাৰ পৰা কি আহি গ'ল ক কমন আহি গ'ল বুজি পাইছা তো 2x minus 3 দুইটাৰ পৰা কমন আহিলে আমাৰ আহিলে থাকিলে কি স্যাৰ ইয়াতে 3x থাকিলে ইয়াতে কি থাকিলে +1 থাকিলে তোমাৰ কি হৈ গ'ল ক 0 হৈ গ'ল তো আমি উৎপাদক দুটা পাই গ'লো বহুপদটো হয় তো যেতিয়া আমি উৎপাদক দুটা পাই গ'লো ইয়াৰ পৰা আমি কি উলাব লাগে যে আমি শূন্যগিটা আমি কি কৰিব লাগে ক নিৰ্ণয় কৰিব লাগে তো শূন্যগিটা আমি নিৰ্ণয় কৰিম চাবা শূন্যগিটা আমি নিৰ্ণয় কৰিম তো এখিনি মই মুছি লৈছো চাবা ইয়াতে লিখি লৈছো মই হয় তো এতিয়া আমাৰ কি হ'ব পাৰে ক এতিয়া 2x minus 3 0 হ'ব পাৰে হয় ইয়াৰ পৰা আমাৰ কি হ'ব 2x কি হৈ গ'ল 3 হৈ গ'ল ইয়াৰ পৰা x কি হৈ গ'ল ক 3/2 হৈ গ'ল এটা শূন্য আমি গম পালো চোৱা 2x minus 3 0 2x 3 x 3/2 হৈ গ'ল হয় আৰু এটা শূন্য আমাৰ কি হ'ব পাৰে ক নাই বা আৰু এটা কি হ'ব পাৰে চোৱা যে 3x plus 1 equals to আমাৰ কি হৈ যাব ক 0 হৈ যাব তো ইয়াৰ পৰা আমাৰ কি হ'ব ক 3x -1 তো ইয়াৰ পৰা x -1 বাই কি হৈ গ'ল ক 3 হৈ গ'ল যদি মই এটা আলফা ধৰো যদি মই এটা বিটা ধৰো তো এতিয়া আমি সম্পৰ্ককিটা আমি চাও আহা ঠিক আছে হয় তো এইখিনি স্ক্ৰিনশ্বট লৈ লোৱা সব এটা সম্পৰ্ক দুটা কি আছিল মই এটা আলফা প্লাস বিটা লিখিম দে শূন্য দুটাৰ সমষ্টি বুলি লিখি নাথাকো তোমালোকে লিখি ল'বা শূন্য দুটাৰ সমষ্টি বুলি প্ৰথমটো আমাৰ কি আছিল সো আলফা প্লাস বিটা alpha plus কি হ'ব কোৱা বিটা তো alpha plus বিটা মানে কি হ'ব কোৱা 3/2 plus কি হ'ব 1/3 ঠিক আছে বুজি পাইছা এখিনিলে হয় তো ইয়াৰ পৰা কি হ'ব তুমি সবা ভালকে মন কৰিবা 3/2 minus 1/3 তো 3/2 এটো মাইনাস কি হ'ব 1/3 তো প্লাস এটো কিমান হ'ব এলসিএম 6 হৈ গ'ল 3 3 কিমান হ'ব 9 হ'ব এইফালে কি হৈ গ'ল চোৱা 2 2 আহি গ'ল নাই তো এইফালে কি হ'ব 7 কি হৈ গ'ল কোৱা 6 হৈ গ'ল এইফালে আমাৰ কি হৈ গ'ল কোৱা 7/6 হৈ গ'ল তো এটা কয়বাৰ লিখি লও ঠিক আছে তো 7 আমাৰ কি হৈ গ'ল কোৱা 3 6 হৈ গ'ল তো এই 7/6 তো মই এনেকৈ লিখিব পাৰিম না বিয়োগ 7/6 বিয়োগ 7 বিয়োগ মাইনাস 7 কি হৈ গ'ল 6 হৈ গ'ল হয় আৰু এই -7 টো কি হৈছে ক b হৈ আছে না নাই এই -7 টো আমাৰ কি হৈছে ক b হৈ আছে তো -b আৰু 6 টো আমাৰ কি হৈছে ক a হৈ আছে প্ৰথম যেটো আমাৰ সম্পৰ্ক আছিল সেই সম্পৰ্কটো আমি সত্য বুলি প্ৰমাণ কৰি দেখুৱালো যে আলফা প্লাস বিটা ইকুয়ালস টু আমাৰ কি হ'ব ক -b/a ক্লিয়াৰ হৈছে এখিনিলে বুজি পাইছা ঠিক আছে তো এতিয়া চাবা নেক্সট 2 নম্বৰ সম্পৰ্কটো আমাৰ কি হ'ব ক শূন্য দুটাৰ আমাৰ কি আছিল গুণফল তো শূন্য দুটাৰ গুণফল আমি কেনেকৈ উলিয়াম চাবা কি আছিল 2 নম্বৰ সম্পৰ্কটো আমাৰ কি আছিল আলফা ইনটু বিটা কাৰণে আমাৰ কি প্ৰথম শূন্যটো আমাৰ কি আছিল কোৱা 3/2 পূৰণ কি -1/3 এই 3 কি হৈ গ'ল গেট কেনসেল হৈ গ'ল তো ইয়াৰ পৰা কি হ'ব -1 কি হৈ গ'ল 2 হৈ গ'ল -1 কি হৈ গ'ল কোৱা
2 হৈ গ'ল আৰু এই -1/2 টো আমি এনেকৈ লিখিব পাৰিম নে -3/6 চোৱা কাটা কাটি গ'লে আল্টিমেটলি কি হ'ব -1/, কি হৈ যাব কোৱা -3/6 লিখিব পাৰিম নে কাটা কাটি গ'লে এগেইন 1/2 হ'ব -3 কিয় লিখিলে ছাৰ কাৰণ c ৰ ভেলুটো আমাৰ ইয়াতে কি আছে কোৱা -3 আছে তো c আৰু a ৰ ভেলুটো ছাৰ কি আছে কোৱা 6 আছে তো আমাৰ কি হৈ গ'ল কোৱা সম্পৰ্কটো আমাৰ মিলি গ'ল তো আমি এনে ধৰণে আমি কি কৰিব পাৰো কোৱা এটা আমি বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক দেখুৱাব পাৰো বুজি পাইছা যদি বুজি পাইছা তোমালোকে বিন্দাস আমাক কি কৰা কোৱা এটা লাইক দিয়া ক্লিয়াৰ হৈছে ওকে ঠিক আছে তো ঠিক এবাৰ হ'ব এবাৰ নেক্সট মই এটা নেক্সট তোমালোকৰ কাৰণে মই লৈ আহোঁ 2 নম্বৰ কুৱেশ্যনটো লৈ আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো কি কৈছে মই এবাৰ পঢ়ি দিছোঁ চাবা তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা তোমালোকক মই যোৱা ভিডিঅ'ত কৈছিলোঁ দুটা পদ্ধতি শিকাইছিলোঁ তোমালোকক কি কৰিছিলোঁ দুটা পদ্ধতি মই শিকাই দিছিলোঁ হয় এটা পদ্ধতি মই কি কৰিছিলোঁ যে শূন্য দুটা সমষ্টি ল'বা তাক -b/a কৰি ল'বা b আৰু a কম্পেয়াৰ কৰি b আৰু a ৰ ভেলু উলিয়াবা c বা a ৰ লগত কম্পেয়াৰ কৰি c আৰু a ৰ ভেলু উলিয়াই লৈ আমি a b c ৰ ভেলুটো আমি বহুপদটোত বহাই দিছিলোঁ বহাই দি আমি কি কৰিছিলোঁ বহুপদটো আমি নিৰ্ণয় কৰিছিলোঁ হয় ঠিক তাৰ নেক্সট অল্টাৰনেটিভলি মই এটা তোমালোকক এটা মই কি কৈছিলোঁ আৰু এটা তোমালোকক টেকনিক কৈছিলোঁ যে কি কৈছিলোঁ যে যদি শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ পূৰণফল বা গুণফল তোমালোকক দিয়া থাকে তো বহুপদটো আমি কেনেকৈ লিখিছিলোঁ যে x² - আলফা প্লাছ বিটা ব্ৰেকেটৰ ভিতৰত লিখিছিলোঁ x প্লাছ কি লিখিছিলোঁ আলফা ইনটু বিটা ঠিক আছে মই দুইটা পদ্ধতিৰে মই তোমালোকক কৰি দেখুৱাই দিম যিটো ভাল পোৱা যিটো ইজি পোৱা সেইটো টেকনিকেলি তোমালোকে কৰিব পাৰিবা এক্সামত ঠিক আছে ওকে এইখিনি লিখি ল'বা ঠিক আছে চাবা প্ৰথমটোত আমাক দিয়া আছে শূন্য দুটাৰ সমষ্টি কি দিয়া আছে কোৱা শূন্য দুটাৰ প্ৰথম 2 1 নম্বৰটো শূন্য দুটাৰ সমষ্টি আমাক দিয়া আছে কি দিয়া আছে চাবা 1/4 শূন্য দুটাৰ সমষ্টি আমাক কি দিয়া আছে কোৱা 1/4 নেক্সটত দিয়া আছে আমাৰ শূন্য দুটাৰ গুণফল তো শূন্য দুটাৰ গুণফলটো আমাক দিয়া আছে কি দিয়া আছে -1 শুনিবা তো প্ৰথম যেটো দিয়া আছে তো আমাক কি দিয়া আছে চাবা আলফা প্লাছ বিটা ইকুৱেল টু আমাক কি দিছে 1/4 দিয়া আছে 1/4 দিয়া আছে হয় তো আলফা প্লাছ বিটা আমি কি লিখিব পাৰোঁ -b/a ইকুৱেল টু 1/4 হ'বনে নাই -b/a ইকুৱেল টু 1/4 হ'ব ঠিক আছে হয় আৰু এইফালে আমাক কি দিয়া আছে চাবা শূন্য দুটাৰ গুণফল মানে কি আছিলে পূৰণফল দিয়া আছিলে তো আলফা বিটা ইকুৱেল টু -1 দিয়া আছে শুনিবা এইটো অলপ কুৱেশ্যনটো অলপমান ট্ৰিকি ঠিক আছে কুৱেশ্যনটো অলপমান ট্ৰিকি ভালকৈ মন কৰিবা দেই এইটো যদি মই এনেকৈ লিখিব পাৰোঁ চোৱা b/a ইকুৱেলছ টু -1/, কি হৈ গ'ল 4 হৈ গ'ল বিয়োগটো এইফালে লৈ আহিলোঁ -1/, কি হৈ গ'ল 4 হৈ গ'ল ঠিক আছে হয় তো ইয়াতে আমাৰ আলফা বিটা আমাৰ কি হয় কোৱা c/a হ'ল c/a টো -1/1 লিখিব পাৰোঁ ঠিক আছে এতিয়া এটা কথা লক্ষ্য কৰা তোমালোকে ইয়াতে a ৰ ভেলু 4 হৈ আছে ইয়াতে a ৰ ভেলু আমাৰ কি হৈ আছে কোৱা 1 হৈ আছে ভালকৈ মন কৰা দেই এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে আমাৰ কি হৈছে কোৱা a ৰ ভেলু 4 হৈ আছে ইয়াতে আমাৰ a ৰ ভেলু কি হৈছে 1 হৈ আছে a ৰ ভেলুটো এটা বহুপদৰ বেলেগ হ'ব পাৰে নেকি হ'ব নোৱাৰে গতিকে আমি a যেটো 4 আছিলে ইয়াকো আমি কি কৰিম কোৱা 4 বনাই ল'ম ইয়াকো আমি কি কৰিম কোৱা 4 বনাম 4 কেনেকৈ বনাম যে -1 ইনটু কি কৰিলোঁ 4 আৰু a ৰিলেশ্যনটো আমাৰ কি হ'ব সমানুপাত হ'ব লাগিব নে নাই ইকুইভেলেণ্ট হ'ব লাগিব ইকুইভেলেণ্ট ৰেচিঅ' হ'ব লাগিব হয় ঠিক আছে তো এতিয়া আমাক কি হ'ব কোৱা এল লগত যদি 4 পূৰণ কৰোঁ ইয়াৰ লগত আমাৰ কি কৰিব লাগিব কোৱা 4টো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তো ইয়াৰ পৰা আমি কি পালোঁ যে -4/4 এতিয়া তুমি যদি কম্পেয়াৰ কৰা c/a কম্পেয়াৰ যদি তুমি কৰা a ৰ ভেলু তুমি 4 পাই আছা a ৰ ভেলু 4 পাই আছা ছাৰ মিলি আছে হয় b ৰ ভেলু -1 b ৰ ভেলু কি পাই আছে c ৰ ভেলু কি পাই আছে -4 তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম therefore
এটা কে কি লিখিব পাৰিম a is equal to 4 b is equal to -1 and c is equal to আমাৰ কি হৈ গ'ল -4 ঠিক আছে তো a is equal to 4 b is equal to -1 c is equal to আমাৰ কি হ'ল -4 ক্লিয়াৰ হৈছে এইখিনিলে কি পালো চোৱা আমি a is equal to 4 b is equal to -1 and c is equal to আমি কি পালো -4 পালো হয় তো এতিয়া তোমালোকৰ বহুপদটো আমি কেনে ধৰণে লিখিছিলো চাবা এটা বহুপদৰ দ্বিঘাত বহুপদ এটা আৰ্হিটো কেনেকুৱা ধৰণৰ আছিল স্যাৰ ও বাইদি ভন্টি ভাইটি সকল কোৱা কেনেকৈ ক'বা ax² + bx + c ক'বলৈ দিছোঁ কেনেকৈ ক'বা কমেণ্টত ক'বা ঠিক আছে তো এইটো আমাৰ কি হ'ব 4 হ'ব 4x² bটো আমাৰ কি হ'ব ছাৰ -1x হৈ গ'ল bটো আমি কি ল'লো -1 লিখিলোঁ প্লাছ cটো আমাৰ কি হৈ যাব মাইনাছ কি হৈ গ'ল 4 হৈ গ'ল ওকে এইটো প্লাছ এটা মই মাইনাছটো ব্ৰেকেট দি বুজাই দিলোঁ চাবা হয়তো অলপ কনফিউজ হৈ যাব পাৰে সেইকাৰণে মই বস্তুবোৰ বুজাই দিলোঁ ঠিক আছে হ'ল তো ইয়াৰ পৰা তুমি কি গম পালা চোৱা যে ছাৰ 4x² প্লাছে মাইনাছে -1 থাকিলে -x প্লাছে মাইনাছে মাইনাছ কি হৈ গ'ল 4 হৈ গ'ল তো যেতিয়া আমাক শূন্য দুটাৰ সমষ্টি দিয়া আছিলে শূন্য দুটাৰ গুণফল দিয়া আছিলে আমি বহুপদটো নিৰ্ণয় কৰিব পাৰিম কমেণ্টত পাৰিম বুলি লিখি দিবা ঠিক আছে আমি পাৰিম নে নোৱাৰিম পাৰিম হয় তো দ্বিতীয় আমাৰ কি আছিল পদ্ধতি আছিল দ্বিতীয় পদ্ধতি মই আগৰ ভিডিঅ'ত পঢ়াইছোঁৱেই মই তোমালোকক ইয়াতেও কৰি দেখাই আছোঁ চাবা তো দ্বিতীয় পদ্ধতিটো আমাৰ কি আছিলে মই লিখিছিলোঁ যোৱা ক্লাছত কি কৈছিলোঁ চোৱা দ্বিতীয় পদ্ধতি মই দ্বিতীয় বুলি লিখি দিছোঁ ঠিক আছে পদ্ধতি লিখি থকা নাই দ্বিতীয় টেকনিক কি আছিলে আমি যদি আমাক শূন্য দুটাৰ যদি গুণফল বা শূন্য দুটাৰ সমষ্টি দিয়া থাকিলে আমি কি লিখিছিলোঁ x² a + bx প্লাছ কি আছিলে শূন্য দুটাৰ আমাৰ কি আছিলে পূৰণফল আছিলে হয় তো এতিয়া মন কৰিবা চোৱা ax² শূন্য দুটাৰ আমাক কি দিয়া আছিলে সমষ্টি কি দিয়া আছিলে শূন্য দুটাৰ সমষ্টি আমাক দিয়া আছিলে 1/কি দিয়া আছিলে 4 দিয়া আছিলে হয় আৰু এইটো কি হ'ব x হ'ব হয় আৰু এই শূন্য দুটাৰ আমাৰ পূৰণফল কিমান দিয়া আছিলে -1 দিয়া আছিলে ছাৰ নিমিলিল কিয় নিমিলিব চাই দেখা ধৈৰ্য তুমি যদি এই সমীকৰণটোক 4ৰে পূৰণ কৰি দিয়া x² - 1/4x এইটো প্লাছে মাইনাছে -1 হ'ব পূৰণ কৰি দিলোঁ 4ৰে পূৰণ কৰিলে কিমান হ'ব 4x² এই 4 কাটা গ'ল মাইনাছ কি হ'ব x হৈ গ'ল আৰু এই 4 পূৰণ বিয়োগ 1 কিমান হ'ব 4 গ'ল মিলি গৈছে নে নাই 4x² - x -4 4x² - x মাইনাছ কি হৈ গ'ল 4 হৈ গ'ল বুজি পাইছা হয় তো তোমালোকে এইটো ধৰণেও কৰিব পাৰা তোমালোকে কি কৰিব পাৰা এইটো ধৰণেও কৰিব পাৰা আৰু ইয়াৰ যিটো নোট তোমালোকক আগৰ ভিডিঅ'ত মই ধুনীয়াকৈ বুজাই দিছোঁ ঠিক আছে তোমালোকে চাই ল'বা পলিনমিয়েল পাৰ্ট 5টোত বুজি পাইছা কথাখিনি হয় তো এতিয়া ওকে ৰুথৰ কুৱেশ্যন এটা কৰি দিওঁ ৰুথ থাকিলে কেনেকুৱা ধৰণৰ হ'ব বুজি পাইছা না ৰুথ থাকিলে কেনেকুৱা ধৰণৰ হ'ব কৰি দেখাওঁ তোমালোকক ওকে 2 নম্বৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ চাবা এইখন লিখা আছে স্ক্ৰীনশ্বট এটা লৈ ল'বা হয়নে তো 2 নম্বৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ মই কৈছিলোঁ নহয় তোমালোকক সকলোখিনি তোমালোকে খালি মোৰ ভিডিঅ'টো আমাৰ ভিডিঅ'বোৰ চাই গৈ থাকা ছায়েন্সৰ ছাৰেও তোমালোকক ছায়েন্সৰ বস্তুখিনি ধুনীয়াকৈ বুজাই ধুনীয়াকৈ কৰি দেখাই দিব বুজি পাইছা ময়ো তোমালোকক দেখাই গৈ আছোঁ খালি তোমালোকে আমাক চাই গৈ থাকা বুজি পাইছা ধুনীয়া কৰিম আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো কৰি দিম তোমালোকৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ল'ম আমি ধুনীয়াকৈ কৰি দিম বুজি বস্তুবোৰ ঠিক আছে ওকে আমি ফুল প্লেন এটাত চলি আছোঁ সেই প্লেনটো আমি তোমালোকৰ কাৰণে কৰি গৈ আছোঁ খালি তোমালোকে পঢ়া আৰু ৰিজাল্ট আনা ঠিক আছে নাম্বাৰ 2 আমাক শূন্য দুটাৰ সমষ্টি দিয়া আছে আলফা প্লাছ বিটা ইজ ইকুৱেল টু √2 ডাইৰেক্ট লিখিছোঁ আৰু মই এতিয়া লিখি থকা নাই বেলেগ আৰু আলফা ইনটু বিটা ইজ ইকুৱেল টু দিয়া আছে আমাক দিয়া আছে যে 1/3 হয় তো শূন্য দুটাৰ সমষ্টি আমি কেনেকৈ লিখিব পাৰিম কোৱা কেনেকৈ লিখিম চোৱা আলফা ইনটু বিটা কি আছে -b/a কি হ'ব ৰুট হৈ যাব তো ইয়াতে b/a ইজ ইকুৱেল টু -√2 মাইনাছ কি হৈ গ'ল √2 আৰু -√2 কি লিখিলোঁ 1 লিখি দিলোঁ ঠিক এইফালে আমি যাওঁ যে ইয়াতে আমাৰ কি হ'ব c/a ইজ ইকুৱেল টু কিমান হ'ব 1/3 হৈ যাব c/a ইজ ইকুৱেল টু কি হ'ব 1/3 হৈ যাব হয় তো ইয়াতে আমাৰ c/a ইজ ইকুৱেল টু 1/3 মন কৰা যায় ইয়াতে a ৰ ভেলু 3 হৈ আছে ইয়াতে a ৰ ভেলু কি হৈছে 1 হৈ আছে ইয়াকো আমি কি বনাব লাগিব 3 বনাব লাগিব বুজি পাইছা তো ইয়াকো আমি যদি 3 বনাব লাগে b/a এইটো কি হ'ব
ৰুটটো ওপৰতো 3ৰে পূৰণ কৰিম আৰু তলতো কি কৰিম কোৱা 3ৰে আমি পূৰণ কৰিম তো এইটো কি হ'ব বিয়োগ 3√2 বাই কি হৈ যাব কোৱা 3 হৈ গ'ল তো ইয়াতে ওপৰতো অলৰেডি আছিলে মই এইখিনি বস্তু এটা লিখিছোঁ যে c/a = 1/3 হৈ গ'ল ওকে ঠিক আছে তো ইয়াতে এতিয়া a = আমাৰ কি হ'ল therefore a = আমাৰ কি হৈ গ'ল কোৱা 3 হৈ গ'ল b = আমাৰ কি হ'ল কোৱা সৰি 3√2 হৈ গ'ল এণ্ড c = আমাৰ কি হৈ গ'ল কোৱা 1 হৈ গ'ল হয় তললৈ লিখিব পাৰি ঠিক আছে তো ইয়াৰ পৰা আমাৰ পলিনমিয়েলটো কি হৈ গ'ল সো px = ax² + bx + কি আছিলে কোৱা c আছিলে a ৰ ভ্যালুটো বহাই দিয়া 3x² b ৰ ভ্যালুটো বহাই দিয়া √3x ৰ ভ্যালুটো বহাই দিয়া কি হৈ যাব কোৱা 1 হৈ যাব ক্লিয়াৰ হৈছে কথাখিনি বুজি পাই আছা এইটো হয় আৰু দ্বিতীয় পদ্ধতিটো যদি আমি চাব লগা হয় দ্বিতীয় পদ্ধতিটো এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা দ্বিতীয় পদ্ধতিটো মই তোমালোকক দেখাই দিছোঁ যে চাবা যে দ্বিতীয় পদ্ধতি আমাৰ কি হ'ব চোৱা মই ইয়াতে লিখাই আছোঁ যে শূন্য দুটা আমাক কি দিছে পলিনমিয়েলটো আমি কেনেকৈ লিখিম অলপ জছত ক'বা আলফা a + bx ab সৰি আলফা বিটা মেনশ্যন কৰিছোঁ আলফা বিটা লিখিম আলফা + বিটা x কি হ'ব কোৱা আলফা * বিটা কেতিয়াবা মই ab লিখি দিওঁ সেইটো বুজি ল'বা আৰু যে আলফা + বিটা লিখিছোঁ কেতিয়াবা ab লিখা যাব পাৰে ভুল হ'ব পাৰে মানুহ মাত্ৰই ভুল হয় নে নহয় তো এটা চাবা x² আলফা + বিটা মানে কি হৈ গ'ল কোৱা কি হৈ গ'ল √2x আলফা বিটা ভ্যালু কিমান দি আছে 1/3 তলত কি আছে 3 টো উঠাব লাগিব তো প্ৰত্যেকটোকে আমি কিৰে কৰিম কোৱা 3 ৰে পূৰণ কৰি দিম 3x² হৈ গ'ল ইয়াতে কি হ'ব কোৱা 3√2x হৈ গ'ল 3 ৰে পূৰণ কৰিলে 3 টো কাটা যাব বুজি পাইছেনে তো পলিনমিয়েলটো আমাৰ কি হৈ গ'ল কোৱা px টো আৰু এইটোৰ লগত এইটো মিলি গৈছে নে নাই চোৱা মিলি গৈছে না মিলিবই কাৰণ দুইটা পদ্ধতি আমাৰ কি হৈছে কোৱা শুদ্ধ হৈ আছে দুইটা পদ্ধতি আমাৰ কি হৈছে কোৱা শুদ্ধ হৈ আছে বুজি পাইছা তো বহুপদ এটাৰ আমি শূন্যৰ সমষ্টি আৰু শূন্যৰ যদি গুণফল যদি দিয়া থাকে আমি তাৰ কি ওলাব পাৰোঁ কোৱা বহুপদটো আমি নিৰ্ণয় কৰিব পাৰোঁ তাৰ কাৰণে বুকত তোমালোকে এটা পদ্ধতি দিয়া আছে মই তোমালোকক দুটা পদ্ধতি তোমালোকক শিকাই দিছোঁ যদি ভিডিঅ'টো ভাল পাইছা তোমালোকে কি কৰিবা ক লাইক বুজি পাইছা শ্বেয়াৰ আৰু বন্ধু বান্ধৱৰ কি কৰিবা শ্বেয়াৰ আৰু নেক্সট কি কৰিবা ছাবস্ক্ৰাইব হয়নে আৰু পাৰিলে তোমালোকে কি কৰিবা কোৱা কমেণ্ট কৰিবা দেই কমেণ্ট কৰিলে আমি গম পাওঁ যে তোমালোকে বুজি পাইছা নে নাই ঠিক আছে বাই বাই আজিলে ভালদৰে পঢ়া শুনা কৰিবা আৰু ঠিক আছে ভালদৰে পঢ়া শুনা কৰিবা সেইখিনিয়ে লাগে অ'কে